ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ চেনেললৈ স্বাগতম জনাইছোঁ DS নেচাৰেল লাভাৰ। তো আমি আহিছোঁ কলাক্ষেত্ৰৰ আগত। এখন ইয়াত হেৰি হৈছে মেলা হৈছে, তো দেখাই আছোঁ, চাই থাকক। তো ফ্ৰেণ্ডছ চাওক, কলাক্ষেত্ৰত এখন বহুত ডাঙৰ মেলা হয়। ইয়াত কলাক্ষেত্ৰৰ আগত আহিব লাগিব আপোনালোকে। তো সোমাই লওক, ভিতৰত কি দেখা পাওঁ চাই থাকিব। এই মেলাখন হ'ল মানে সকলো ধৰণৰ ইয়াত এই সাংস্কৃতিক কৃষ্টি সংস্কৃতিৰ লগত জড়িত মেলা এখন। এইফালে ধুনীয়াকৈ আৰ্ট কৰা গৈছে, এইফালে চাই লওক। এইফালে চাওক কি ধুনীয়াকৈ আৰ্ট কৰা গৈছে, বহুত ডাঙৰ এনেকৈ বনাইছে, বঢ়িয়া, ভাল লাগিছে আহি। ভালকৈ গধূলি আজি আহিব পাৰে, জুবিনদাৰ প্ৰগ্ৰেম আছে। এইবিলাক বাঁহৰ ইমান ধুনীয়াকৈ বনাইছে। তো ফাইনেলি ইয়াত জুবিনদা আহিব গধূলি আজি। ধুনীয়া এখন মঞ্চ বনাইছে আগত, চাই লওক। চাই লওক কি ধুনীয়া সুন্দৰ ৰংঘৰ সাজি উলিয়াইছে। কামাখ্যা মন্দিৰ চাওক এতিয়া, কামাখ্যা মন্দিৰ ইমান ধুনীয়া দিছে না লুক, চেম টু চেম। চাই লওক, কামাখ্যা মন্দিৰত নগ'লেও হ'ব। যিসকল কামাখ্যা মন্দিৰ যাব নোৱাৰে, তো পাহাৰত বগাব নোৱাৰে, যদি ইয়াতে আহিব পাৰে, ডাইৰেক্ট চাব পাৰে আহি। আমি ভিতৰত যাম এতিয়া। কামাখ্যা মন্দিৰৰ ভিতৰত কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ ভিতৰৰ পৰা। তো অলপ মায়াঙৰ বিষয়ে অলপ কৈ আছে ভিতৰত। তো ইয়াৰ পৰা ওলাই আহিলোঁ আমি। ওলাই আহি এতিয়া এইটো ৰংঘৰ চাই লওক। ৰংঘৰ কি ধুনীয়াকৈ বনাইছে। যিসকলে ৰংঘৰ চাব যাব পৰা নাই অৰিজিনেল, তো এতিয়া চাব আহিব পাৰে গুৱাহাটীত। This is Lokabandhan 2022. দুনিয়াত যাই আছোঁ গাইজ, চাই লওক মূৰ্তি হেৰি মুখা। আগৰ দিনত মুখা পৰিধান কৰিছিল না, মুখা অভিনয় হৈছিল। সেই দুনিয়াত যাই আছোঁ, চাই লওক, চাই লওক, চাই লওক। দেখা পাই হৈছে ধৰণৰ সামগ্ৰী বাঁহৰে বনোৱা। ইফালে নিজা কাপোৰ বোৱা, এইবিলাক চব ধৰণৰ বস্তু দেখুওৱা গৈছে। ইফালে চাংঘৰ দেখুওৱা গৈছে ধুনীয়াকৈ, পূৰা বঢ়িয়াকৈ আগৰ দিনৰ মানুহ চাই লওক। তো এইফালে চাংঘৰ ধুনীয়াকৈ বনাইছে। তো এইফালে প্ৰগ্ৰাম হৈ চাগে ৰাতি, ধুনীয়াকৈ চাই লওক। ধুনীয়াকৈ সজাইছে, এইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে, চাই লওক। কি খাব ইয়াত আহি? গাহৰি, কাঁকৰা, নিচিলা, তো চব খাব পাৰিব আহি। গৰৈ মাছ চব সজাই ৰাখিছে ধুনীয়াকৈ দোকানত। তো আহিছিলোঁ আমি কুলজিত ভাই, তো একেলগে আহিছিলোঁ। চাই লওক, পুলু খাব পাৰে আপোনালোকে ধুনীয়াকৈ।
ড্ৰেছ মণিপুৰৰ ড্ৰেছ পাব আপোনালোকে মণিপুৰৰ আৰ্ট হয় মিজোৰাম মিজোৰাম কেপ আমাৰ অসমৰ চেপা চাই লওক আৰু এইটা ক'ৰ চেপা হয় গেনচিয়া खत्म আর সেপা চাই লোক কেনে সেপার মতন কেনে ভাল লাগছে সেপার মতন তো বেহতরিন হয়েছে ডিজাইন পুরা ভাল লাগিছে রে বাই বাই দিলো ইয়াৰ পৰা গাইছ আমি ইয়াৰ পৰা ওলালোঁ তো জুবিনদা থকা বুলি ভাবিছিলোঁ বাট জুবিনদা নাই বুলি বেয়া লাগিল শুনি সুধিলোঁ মানে কনফাৰ্ম হৈ ল'লোঁ যে চাউণ্ড মেনক সুধিলোঁ যে জুবিনদা আছে নেকি বুলি নাই বোলে তো সেনেকুৱাতো নাই জুবিনদা লিখা নাই সেনেকুৱা বুলি কৈছে তো এতিয়া তাৰ পৰা ওলাই আহিলোঁ বাই বাই তো ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব গাইছ প্লিজ কমেণ্ট মি গধূলি আহিব পৰা ধুনীয়া প্ৰগ্ৰাম হৈ আছে ৰাতিও ভাল প্ৰগ্ৰাম হ'ব তো আহিব পৰা গধূলি কলাক্ষেত্ৰৰ পৰা অলপ আগত আহি আপোনালোকে পাই যাব ধুনীয়া ইয়াত মেলাখন ইয়াতে হৈছে অলপ আগত তো গধূলি আহিম বুলি ভাবিছোঁ তো লগ পাম সকলোকে ঠিক আছে বাই বাই এতিয়া আজি लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए